নমস্কাৰ বন্ধুসকল, আপোনালোকক দৈনিক বিবিধা চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। ভাৰতীয় ৰেলৱে নাজিৰা অঞ্চলত যি দিখৌ নদীৰ প্ৰলয়ং কৰি বানে 19 জুলাই নিশা এক অংশ উটুৱাই নিছিল। সেই উটুৱাই নিয়া অংশৰ মেৰামতিৰ কাম দ্ৰুতগতিত বিভাগে চলাই আছে। মৰিয়নি শিমলুগুৰিৰ মাজত সংযোগ স্থাপন এতিয়াও হ'বলৈ বাকী। এই দুৰৱস্থাৰ মাজতো জনসাধাৰণ তথা ৰেল কৰ্মচাৰীৰ সুবিধাৰ বাবে ৰেলৱে শ্ৰমিক সংগঠন ৰেলৱে এমপ্লয়িজ ইউনিয়নৰ কেন্দ্ৰীয় কমিটি তথা তিনিচুকীয়া ডিভিজনেল কমিটি আৰু শিমলুগুৰি শাখাৰ উদ্যোগত এক স্বাস্থ্য শিবিৰ শিমলুগুৰি চন্তক ডিব্ৰুগড় সংযোগী ৰেলগেটত কৰি থকা হৈছে। ইয়াত বিশেষজ্ঞ চিকিৎসকৰ দ্বাৰা স্বাস্থ্য পৰীক্ষাৰ অন্তত বিনামূলীয়াকৈ ঔষধ বিতৰণ কাৰ্যসূচী চলি আছে। এই কাৰ্যসূচী ৰেল কৰ্মচাৰীৰ মাজতে আবদ্ধ নাৰাখি তেওঁলোকে স্থানীয় জনসাধাৰণকো এই সেৱা গ্ৰহণ কৰিবৰ বাবে আহ্বান জনাইছে। এই আহ্বান ক্ৰমে বিভিন্ন কৰ্মচাৰী তথা ৰাইজ নিশ্চয় উপকৃত হ'ব। আমি এই ক্ষেত্ৰত শ্ৰমিক সংগঠনটোক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।